পুৰস্কাৰ দিলে আৰু পুৰস্কাৰ হিচাপে 100 টকা মই দিলোঁ আৰু লেতেৰা জ্বলা লেবেল নাপাওঁ চুবাই দেচোন জ্বলা ইমান নাই দে কাকুৱে পাইছে তই কিয় নোৱাৰিবি গোটেইটোকো খা আকৌ পিছত লাগে কিন্তু কাকু জ্বলাটো এতিয়া নালাগে এই কাকুৱে একটুকো খাই দিলে ফাইনেলি গাইছ অন্যটো ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মানে পাকিহঁত যিহেতু আহি পাই গ'লি ঘৰ আৰু ময়ো আহিছোঁ এতিয়া আৰু আজি এটা মানে কি প্ৰেংক ডাইৰেক্টলি মানে জল চিপছৰ চেলেঞ্জ এটা কৰিম আৰু লগত মই লৈ আহিছোঁ জল চিপছ চৌভিক আছে চৌভিকা আৰু গৰুছো চবকে আজি খুৱাই মজা এটা দিম আৰু গাইছ কি খবৰ তোমালোকৰ বিপদ হ'ব পাৰে ন বহুত জ্বলাবে কাণ গৰম গৈছে আৰু ৰজে তাৰপৰা চাই মজা লৈ আছে ন আৰু আজি পাখিহঁত ভিতৰত আছে আহি লওক আৰু আমাৰ এইটো ডেঞ্জাৰাছ এইটো খাব লাগিব দেই অকণ খাব লাগিব কিন্তু তোমাৰ পাইলছৰ প্ৰব্লেমটো ভাল হ'ল পাইলছৰ প্ৰব্লেম এই তোমাৰ খবৰটো কোৱা গৈছো খবৰটো কোৱা মানে অলপ দেৰিলৈকে বেলেগ আছিলে জলচিপটো খোৱাৰ পিছত আৰু মোৰ জোতাযোৰ সেইটো পাহৰা নাই তুমি নাই পাহৰা সেইটো কোৰিয়াত আহি আছে আৰু এই পাখিহঁত আহিছে ভিতৰত আছে বোলে কাকুহঁতো আহি আছে তোৰ ক'ৰ পৰা আহিলি পাখি পিছফালে আছিল ঐ গোৱাত যে তই একে বেলেগ এজনী হৈ আছিলি যে একে চালিয়া মানে একদম পাখি লগা নাছিলে মানে বেলেগ বেলেগ লাগিছিলে আৰু তই যে এটা যে ভিডিঅ' দিছ একে অগ্নি মানে নিচিনা হিলি আছে এইটো মানে 3 মিলিয়ন মান চুব বুজিছ আৰু মোলৈ কি আনিলি সেইটো কচোন তই অকমান লাহেকে দিম ৰবা তুমি আহিছা এতিয়া এইটো কি আনিছ ডেঞ্জাৰাছ খাব লাগিব তই খাব লাগিব আৰু এতিয়া এইটো আমি চবকে চেলেঞ্জ হ'ব আৰু আজি মই কথাটো কৈ দিছোঁ এইটো চিপছ এডুকৈ আছে আৰু এইডুকুকে কেইবাটাও ভাগ কৰিম আৰু হয়তো এডুকো এপিচ ময়ো খাব নোৱাৰোঁ জ্বলা কিন্তু ময়ো খাই দিম ইহঁতৰ লগতে আৰু ইয়াত এটা পানী বটল থাকিব আৰু অকণমান চেনি থাকিব আৰু মানে যোনে ফাৰ্ষ্ট পানীটো খাই সি হাৰি যাব একে লাষ্টত যোনে খাব তাক এটা মই পইচা গিফ্ট দিম কিমান পইচা গিফ্ট দিম নকওঁ আৰু যোনে উইনাৰ হ'ব তাকে সেই গিফ্টটো মানে পাব আৰু কি সেইটো হয়তো গৰু চৰু হ'ব পাৰে কাকু হ'ব পাৰে পাখি হ'ব পাৰে নহ'লে চৌভিক আৰু ৰজু হ'ব পাৰে ৰজাৰ বেমাৰ যদিও আৰু এইটো পাখিহঁতে এইটো গোৱাত পিন্ধি ফুৰিছিলে মই ইয়াতে পিন্ধি চাওঁ গোৱাত নহয় মই অসমতে পিন্ধি চাওঁ আৰু ছোৱালীহে পিন্ধে ন ভাল লাগিছে নাই হ'ব পিন্ধি চাব এবাৰ এয়া পাখিয়ে পুৰা গোৱাৰ পৰা লৈ আহিছে মাকলে একে ধুনীয়া কাপোৰ এইযোৰ মদ এবাৰ কি ফুল একো লাইট জ্বলি থাকে দেখোন বা কেনেকুৱা এইটো ভাল লাগিছে কিন্তু দেই আপুনি পিন্ধিয়ে ললে যে এতিয়া কলে যায় এই আমাৰ অসমৰ গোৱাখনলৈ যায় নেকি আদিখন ফটো উঠিবলৈ কাৰণে পিন্ধি আহিছে ধুনীয়া লাগিছে দিয়ক আৰু এতিয়া মানে কাকুৱে মোলে পাখিয়ে গোৱাৰ পৰা এটা বস্তু আনিছে এইটো উলিয়াই দিছিল চাৰ্টটো দিলে মোক আৰু ধুনীয়া চাৰ্ট এটা আনিছে একদম পিছল মানে গাত চিলিপ হৈ থাকিব আৰু এইটো পিন্ধি পেলাই ক'ৰবাত ফুৰিবলৈ যাম আৰু চৌভিকা এটা আনিছে চৌভিকো এটা আনিছে এইটো গোৱা বীজত পিন্ধা যে এইবিলাক গোৱাত থকা ষ্টাইলিছ আৰু এইটো মানে আই লাভ গোৱা বুলি লিখা আছে দেখিছে এইটো মোক গিফ্ট দিছে পাখিয়ে আৰু ভালে লাগিছে ন এইটো গোৱা বীজখন আছে নেকি ইয়াত তই বেয়া কাম কৰিছ নহয় এইবিলাক এইটো কোনে আইডিয়া দিলে এইটো মোলৈ আনিব বুলি এইটো সজাই থৈ দিম ভাল লাগিছে বাৰু যি কি নহওক আৰু এতিয়া মানে যেনেকে এতিয়া শ্বিলঙলৈ গ'লে আই লাভ শ্বিলং বুলি মূৰ্তিবিলাক পায় আমাৰ অসমৰ পৰা তেনেকে মানে গোৱাতো গ'লে মানে এনেকে এয়া দেখা নাই এয়া গোৱাৰ সাগৰ পাৰৰ সেয়া দেখা নাই পুৰা নাও চাও ৰখি আছে ইয়াত আই লাভ গোৱা বুলি লিখা আছে বঢ়িয়া লাগিছে সুন্দৰ লাগিছে এইটো মই সজাই থ'ম আৰু এইটো পকেটত ভৰাই লওঁ আৰু পকেটত এইটো হ'ব এইটো পকেটত ভৰাই লোৱে আৰু এতিয়া হজমলা কেইটামানো আছে হজমলা তাকে খা তই আৰু এতিয়া আমি ভিডিঅ'টো বনাই আছো চাই থাক চাৰ্টটো দেখাইছো এইটো ধুনীয়া চাৰ্ট আনিছো কাকু তোৰ পচন্দৰ চাৰ্ট মানে এইটো গম পাইছো এইটো তই চইচ কৰিছ মানে চাইজ ধুনীয়া একদম হলৌ মলৌ বঢ়িয়া এইটো ইহঁতে খাবলৈ আনিছে এয়া লোকেল চিকেন আৰু এটা ব্ৰইলাৰ উলিয়াই থৈছে আৰু ব্ৰইলাৰটো নোখোৱাৰ আগতে এইটো ইহঁতক খুৱাই লওঁ মই ৰং ৰহস্য চাব লাগিব পিঁয়াজ কাটি আজৰি তোকো চাগে কোনোবা দিন ভগৱানে এনেকুৱাকে কাটি থব এনেকুৱাকে কাটিব এনেকৈ কাটিলে মই বিলাক এবাৰ গৰম পানী শিকালি তহঁতে কি তাত বেছিকে ঠাণ্ডা সাগৰত কিয়নো বেছিকে জাপ মাৰিছিলি
সেইকাৰণে এতিয়া গৰম পানী খাব লগা হৈছে ইয়াত আহি পেলাই হা এতিয়া আৰু এতিয়া কাকুৱে খাব এইটো ভাগ কৰিছোঁ কেইবাটাও টুকুৰা আৰু সৰু টুকুৰা এটা আৰু কাকুক এই সৰু টুকুৰাটো দিম কাকু এইটো খা খা গোটেইটো খা অঁ গোটেইটো খা অঁ গোটেইটো খা আকৌ অঁ এই কাকুৱে একটুকু খাই দিলে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে এইবিলাক বাহিৰত চলে আমাৰ অসমত নচলে এটা কি আনিছ এইবিলাক আৰু সৰুকে এটুকুৰা দিম ইয়াৰ পৰা আৰু এটুকু ল'লো কাকুৰ ৰিয়েকশ্যনটো দেখিলে এইটুকু দিম পাখিক পাখিয়ে মানে ইমান তাই জ্বলা খাব পাৰে কিন্তু এইকণ তাই খাচোন খাচোন একো নহয় মই কৈছো তই খা তই পেলাই দিবি লাগিলে খাই চা মই তোৰ তই কিমান জ্বলা খাব পাৰ চাওঁ গিফ্ট দিম দে ভাল পাৰিলে দে একো নহয় একো নহয় তই খা না খাচোন চুবাই দে একো নহয় চুবাই দেচোন জ্বলা ইমান নাই দে কাকুৱে পাৰিছে তই কিয় নোৱাৰিবি এই জ্বলা লাগিছেনে সঁচাই জ্বলা নেকি বাবু সঁচাই জ্বলা নেকি সঁচাই জ্বলা নেকি জ্বলাটো সঁচাই ন নাই নোৱাৰি আৰু পানী 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 এটা চেনি খাবলৈ ধৰিছে আৰু এতিয়া আমাৰ গৰু চুৰে খাব এতিয়া এইটোকো লোৱা এই সৰুটোকো লোৱা নাই নাই লোৱা এইটোকে লোৱা তোমাৰ দাবী কাৰণে নাই এইটোকো খালো হয় মই দিয়া দিয়া খাই দিয়া চুবাই দিয়া কমপ্লিট চুবোৱা কি হ'ল কি হ'ল ন হাঁহিছা কেলে এই কোচা দাই এইখিনি চুলি লৈ জ্বলাই মোক পুৰিব পাৰিব নেকি কেনেকুৱা লাগিছে এনে কি লাগিছে একো নাই লগা আকৌ জ্বলাৰ ৰিয়েকশ্যনটো কেনেকুৱা লাগিছে দিয়া না কি লাগিছে একো নাই লগা মোক একো নাই লগা একো নালাগা নি সঁচাই নে কিয় হৈছে নেকি চাওঁ কি হৈছে চাওঁ চকু পানী ওলাই গৈছেচোন কিয় তই খাবি নেকি ফিকিয়া নকওঁ গোটেইডোখৰ খাই দিম হা তাৰ চবিকে গোটেইডোখৰ চব বিলাহী জ্বলা চিপছ খাই লৈ পেলাই আৰু এতিয়ালৈকে মই টেষ্ট কৰি চোৱা নাই মই নাখাওঁ মোৰ ভয় লাগে মানে জ্বলা খাব নোৱাৰো জ্বলা নাই ন অকণো নাই 1% নাই আৰু সেইটোকো কোনে খাব পাৰিব 100 টকা দিম ডাইৰেক্ট হাতত 100 টকা লাগিব অঁ 100 টকা দিম হাতত দি লোৱা মই বেগৰ পৰা উলিয়াই দি দিম পুৰা চাওঁ এয়া 100 টকাটো দিম না খাব লাগিব এতিয়াহে দিম হাতে হাতে আৰু এইটোকে অন কেমেৰা 100 টকা 100 টকা খাই দিলে যা মই গোটেইটো খাই দিলে যা মই গোটেইটোকো খাই দিলে আৰু পুৰস্কাৰ হিচাপে 100 টকা মই দিলোঁ আৰু সঁচাই খাই দিলে এইটো কি বিলাক হ'ব এতিয়া ভগৱান মই গোটেই ডাঙৰ টুকুৰাটো খাই দিলে একোৱে হোৱা নাই কি সঁচাই নে জ্বলা লাগা নাই হা কোৱাচোন কি হ'ল কি হ'ল তাৰ কি হ'ল মোৰ হাঁহি হাঁহি পেট বিষাই গৈছে চাওঁ চাওঁ মুখত দেখ মই দাঁত বাছ কৰোঁগৈ দাঁত বাছ কৰোঁগৈ আৰু সম্পূৰ্ণ চবিকাই গোটেইটোকো খাই দিলে দেখিছ ৰ'জ গোটেইটোকো খাই দিলে এতিয়া এই ফিউ মমেণ্ট লেটাৰ 100 টকা পালে আকৌ 100 টকা গিফ্ট দিছোঁ আৰু লগতে যে কলগেট দি দাঁত বাছ
কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে নে জ্বলা নাই নি ন জ্বলা আছে নে লেতেৰা জ্বলা লেবেল নাপাওঁ নে আৰু 100 টকাটো কি এতিয়া মই হেৰি মই নিচিনা খাব দিছোঁ ঠিক আছে ন কথা ক'ব পৰা নাই মায়ে কৈছে যোৱা তুমি দাঁত বাছ কৰি লোৱা এতিয়া কলগেট দাঁত বাছ কৰাৰ পিছত কি হৈছে ইয়াক এতিয়া লৈ যাওঁ গাখীৰ খুৱাই দিম অলপ বহুত মানে গোটেই ডোখৰ খাই দিলে সি চেলেঞ্জতে খাই দিলে আৰু কি জ্বলা খাবই নাই চবিঘা পিছে বল পাকঘৰলৈ বল গাখীৰ দে ঐ পাখি ঐ চৌবিঘে গোটেই ডোখৰ খাই দিলে চেলেঞ্জত দেই গোটেই ডোখৰ খাই দিলে 100 টকা পুৰস্কাৰ দিছোঁ মই তাক কি বিলাই চা বিলাই দিছোঁ মুখখনত কি লাগে চেনি এখন দে তাক চেনি এখন দে কেনেকুৱা পাইছা তোমাৰ কিন্তু মই জ্বলাৰ কাৰণে খোৱা নাই মই গাখীৰ খাব লাগে কাৰণে খাইছোঁ তোমাৰ মানে এটা জোচ যে আছে মই আজি গম পাই গ'লো জ্বলা নোখোৱা ল'ৰাটো গাখীৰটো দৈ হৈ যাবি কিমান বাৰু দেখিলে আজি জলচিত্ৰ চেলেঞ্জ কৰিলোঁ মই নিজে খাই টেষ্ট কৰিলোঁ ইহঁতক খুৱাম বুলি আছিলোঁ না দেউ ধোঁৱা ওলাই আছে নেকি কথা ক'ব নোৱাৰে আৰু মই আজি প্ৰথমবাৰ দেখিছোঁ কাকুৱে মানে ভাত বনোৱা মানে এই কাকু এই অৱস্থাত চাওক গোৱাৰ পৰা আহি মানে পাখি গাটো বেয়া কাৰণে তাও গাটো বেয়া কিন্তু পাখিক মানে ইমানে মানে বেয়া লাগিছে তাৰ পাখিলে তাক কৈছে তই ৰেষ্ট ল আজি মই বনাই খুৱাম মাংস বনাবলৈ মই তাৰ পৰাই শিকিছিলো ইয়াত আহি পেলাই আগতে মই বনাব নাজানো সি মোক শিকাইছিলে বনাবতো নাজানে মাংস বনা সি চব বনাব সি মোক বনাই শিকাইছে মাংস দি দিলে মাংস কালাই নাই দেখোন মছলা দিবিহে নেকি তোক কোনে শিকাইছিলে বনাবলৈ আজিলৈকে যে বনোৱা দেখাই নাই মই আজি প্ৰথম দেখিছো কি মন গ'ল আজি বনাবলৈ কচোন খোৱা বোৱা বস্তুবিলাক মছলা পাতি দিয়ে ৰজৰ সতি মানে কেনেকুৱা এটা ফিল লাগিল গোৱাত গৈ মানে ফাৰ্ষ্ট টাইম আৰু যিহেতু মানে ধৰি লওক আমি গৈ নোপোৱা জেগা আৰু প্লেনতো উঠি পোৱা নাই দেই সঁচা কথা কৈছোঁ আৰু কেনেকুৱা লাগিলে মানে ফিল্ডটো অকণ জানিব বিচাৰিছোঁ মই মুখখন বৰ ধুনীয়া উঠি আছে বিৰাট ধুনীয়া সুন্দৰ লাগিছে মানে প্লেনত উঠি কেনেকুৱা লাগিম বুলি ক'ম ভয় লাগিছিল নেকি তোমাৰ পালচাৰখনতকে বেয়া লাগিলে ভয় লাগিছিল নেকি মই ভয় নকৰোঁ ভয় কৰা নাই মই কনাও নে ভয়ো কৰা নাই মইতো ভিডিঅ'ত দেখিছোঁ গোটেই প্লেনখন ইয়াৰ পৰা উঠাব তালে নমালৈকে কান্দিছে আৰু অকমান যদি প্লেনখন এনেকে লৰি যায় তাত মানে এনাউন্স কৰি দিয়ে মানে যে এনেকুৱা চিঞৰ মাৰে তাত এয়াৰ হোষ্টেছ কেইজনী এনাউন্স কৰে বতৰৰ বেয়া কাৰণে অকমান মানে প্লেনখন এনেকুৱা হৈছে বুলি তাৰ ভয়ত মানে সি মানে চিঞৰ ওপৰৰ পৰা হেৰি এইটো কি অক্সিজেন গেছো লৈছে পাখিয়ে আকৌ প্লেনৰ ভিতৰত দিলে এয়াৰ হোষ্টেছৰ লগতে ই চাগে পুৰা ফিল বনি গৈছে তাৰ কেনেকে মানে দেখিছো মই ভিডিঅ'ত এইটো থাকেহে এনেকে এইটো বহুত বদমাছ আৰু তহঁতৰ ভয়টো কিয় নাজানো তহঁতে এতিয়া বিয়া হলি তহঁতৰ ভয়টো নাই কিন্তু ইহঁতে বিয়া পাতা নাই বিয়া হোৱা নাই সেইকাৰণে সিহঁতৰ মানে ভয়টো অলপ আছে আৰু বুজি নাপালি না তো এতিয়া গাইজ বাই বাই আৰু যাওঁগৈ ঘৰলৈ দেৰি হৈছে যিহেতু কাকু যিহেতু ভাগৰুৱা হৈ আহিছো কাইলৈ কথা পাতিম তোমাৰ লগত বৰ গাটো বেয়া লাগিছে যিহেতু ভাগৰুৱা হৈ আহিছো যাওঁগৈ বাই বাই আৰু নাখাওঁ মই বম গেছ তুমি এতিয়া তোমাৰ ঠাণ্ডা লাগিছে আৰু ৰজু এইফালে গা বেয়া শুই আছে আৰু এতিয়া ময়ো মানে ইহঁতে যেতিয়া মন চন মাৰি আছে মোৰ মানে মনটো বেয়া লাগি গৈছে আৰু মানে কি ক'ম আৰু ময়ো গৈ শুই দিম যামগৈ আৰু বাই বাই আৰু গাইছ বাই বাই সঁচাই পাতিছে এডাল পাদুৱা যামগৈ বাই বাই মানে এটা বস্তু ভাল লাগিলে প্ৰথম পাওঁতেহে তুমি যিটো জ্বলা খোৱালা এই জ্বলাটো খাবলৈ আহিছিলোঁ আৰু গিফ্টটো ল'লোঁ এতিয়া মই বাকী গিফ্ট চিফ্ট ল'লোঁ যামগৈ বাই বাই কি ভাত পানী বনাই থৈছিলো নোখোৱাকে গৈছে বেয়া পাইছে ৰ'জ
ৰোজ দে ঔষধ খাবি তেতিয়াহে ভাল পাবি দেই আৰু শুই থাক বাই 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 বাই